ট্ৰাকখনে অলৰেডি ডাইৰেক্ট মাৰিছে আৰু এল্টো বাহনখন অলৰেডি নিজৰ ছাইডত ৰৈ আছে। এক খুন্দা এছআই জোনমণি ৰাভাৰ মৃত্যুক লৈ ওলাই আছে ন তথ্য। নিজ চকুৰে সমস্ত দৃশ্য দেখা এজন যুৱক। জোনমণিৰ বাহনখন দেখা পোৱা যুৱকজনৰ চাঞ্চল্যকৰ ভাষ্য। গাড়ীখনে আহি ডাইৰেক্ট মাৰিছিল। ট্ৰাকখনে অলৰেডি ডাইৰেক্ট মাৰিছে আৰু এল্টো বাহনখন অলৰেডি নিজৰ ছাইডত ৰৈ আছে। এক খুন্দা মৰাৰ পিছতে গাড়ীখন এনেকৈ বেকা হৈ ঘূৰ খাই এল্টোখনে মৰা নাই। এল্টোখনে নাই মৰা। এল্টোখন মই চকুৰ আগত দিয়া আছে, পাৰ্কিং দি থৈছে আৰু এল্টো কোনোফালে হিলাও নাই আৰু এল্টো একে জেগাতে থিয় হৈ আছে। এছআই জোনমণি ৰাভাৰ এল্টো বাহনখন নিজৰ দিশতে ৰৈ আছিল। জোনমণিৰ বাহনখনে কোনো কাৰণতে খুন্দিয়া নাছিল বুলি ভাষ্য যুৱকজনৰ। জোনমণিৰ এল্টো বাহনখন নিজৰ দিশতে ৰৈ আছিল, কিন্তু হঠাৎ সন্মুখৰ পৰা এখন ট্ৰাক আহি খুন্দিয়াই দিছিল জোনমণিৰ বাহনখন। ট্ৰাকখনে খুন্দা মৰাৰ পিছতহে জোনমণিৰ বাহনখন বেকা হৈ গৈছে। এই চাঞ্চল্যকৰ মন্তব্য যুৱকজনৰ। যদিহে জোনমণি ৰাভাৰ বাহনখন থিয় হৈ আছিল, তেন্তে কোনে খুন্দিয়ালে জোনমণিৰ বাহনখন? এই সমগ্ৰ ঘটনাটো এতিয়াও ৰহস্য হৈ আছে।